সত্ৰাজিতৰ দুহিতা জীয়াৰী ভগৱান শ্ৰীকৃষ্ণৰ অৰ্ধাংগিনী সত্যভামাই পঞ্চপাণ্ডৱৰ দ্ৰৌপদীক এদিন স্বামী সেৱাৰ কিছু প্ৰশ্ন সুধিছিল। হে দ্ৰৌপদী, তুমি কেনেকৈ পাণ্ডু পুত্ৰসকলক অনুশাসন কৰিছিলা? তোমাৰ কেতিয়াবা তেওঁলোকৰ ওপৰত মনৰ কুপিত হোৱা নাছিলনে? তোমাৰ ইচ্ছা পূৰণৰ হেতু সদায় সন্তোষ আছিলনে? তেতিয়া দ্ৰৌপদীয়ে উত্তৰ দিছিল, হে সত্যভামা, পাণ্ডুপুত্ৰ মোৰ পতিসকলৰ প্ৰতি থকা ব্যৱহাৰ কথা কিছু শুনা। মই মোৰ ইচ্ছা বাসনা আৰু অহংকাৰসমূহ বশ কৰি অতি শ্ৰদ্ধা ভক্তিৰে সেৱা সৎকাৰ কৰোঁ। মই কেতিয়াও অহংকাৰ ভাৱনাৰে তেওঁলোকক ব্যৱহাৰ কৰা নাছিলো। মই বেয়া ব্যৱহাৰ আৰু অসত্য কথা তেওঁলোকৰ আগত কেতিয়াও কোৱা নাছিলো। মোৰ হৃদয়ত কেতিয়াও সুন্দৰ যুৱক ধনৱন্ত লোকক মোহিত হোৱা নাছিলো। মই কেতিয়াও স্নান নকৰি দ্ৰব্য বস্তু পতিসকলক দিয়া নাছিলো। আৰু যেতিয়ালৈ মোৰ পতিসকলে দ্ৰব্য বস্তু গ্ৰহণ নকৰে বা তেওঁলোকে কৰ্তব্য স্থানৰ পৰা ঘূৰি নাহে, তেতিয়ালৈ মই কেতিয়াও অন্নপান কৰা নাছিলো। ৰাতি দিন মোৰ কিছু কাৰ্যত সময় অনুপযোগী হলেও বন বা নগৰৰ পৰা ঘূৰি আহে যথা সময়ত তেওঁলোকক অনুপ্ৰেৰণা যোগোৱাৰ চেষ্টা কৰিছিলো আৰু আদ্য অনুসাৰে অন্ন জল দিয়াৰ চেষ্টা কৰিছিলো। মই ঘৰৰ সকলো বয় বস্তুৰ লগতে পৰিধানী বস্ত্ৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখো আৰু সাৱধানে দ্ৰব্য বস্তুৰ সিদ্ধান্ত ভোজনী পাক বনাই সঠিক সময়ত দিয়াৰ চেষ্টা কৰিছিলো। আৰু মই কেতিয়াও মুখৰ কটু বাক্য নকৰো। মই কেতিয়াও আনৰ বেয়া মহিলাসকলৰ অনুসৰণ কৰা নাছিলো। মই এয়াও কৰিছিলো, তেওঁলোকক আনন্দ দিবৰ বাবে পাৰ্যমানে এলাহ আলস্য ভাৱ সকলোকে পৰিত্যাগ কৰি আনন্দৰ উৎসাহ যোগাবৰ চেষ্টা কৰিছিলো। মই প্ৰাণে পণে পতিসকলৰ হিত চিন্তা কৰো। হে ৰঘুনন্দন প্ৰিয়া সত্যভামা, মোৰ বিচাৰত নাৰীসকল সৰ্বশ্ৰেষ্ঠ গুণ হল পতি সেৱা। পতি স্ত্ৰীসকলৰ বাবে ঈশ্বৰ। চৰণ সেৱাই পত্নীৰ ধৰ্ম। তেওঁ স্বামীৰ চৰণ সেৱাৰ বাহিৰে একো হ'ব নোৱাৰে বুলি সত্যভামাৰ আগত দাঙি ধৰিছিল। ইয়াৰ পাছত এই কথা শুনি সত্যভামাই বিস্মিত হৈছিল আৰু অভিভূত হৈ কৈ উঠিল, ধন্য হওক আৰু পবিত্ৰ হওক, তুমি এই পৃথিৱীত অতি সোনকালে পতিসকলৰ লগত শান্তিৰে ভোগ কৰিব। তোমাৰ মহানতাই দুৰ্ভোগ গুচি অতি শীঘ্ৰেই শান্তি স্থাপন হ'ব। তোমাৰ প্ৰতিব্ৰতা প্ৰাণ প্ৰেৰক বাৰ্তাই পৃথিৱীৰ সকলো নাৰীসকলৰ বাবে লাভান্বিত হ'ব। এনে বুদ্ধিমত্তাই তোমাৰ চৰিত্ৰৰ উচ্চ স্থান দখল কৰিব বুলি কৈ সদায় সুপ্ৰসন্ন হৈ থকাৰ আশীৰ্বাদ দি প্ৰশংসাৰে সত্যভামাই ৰথত বহি পৰিল আৰু কৃষ্ণৰ সৈতে নিজ ঘৰলৈ
গমন কৰিলে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। তেনেহলে আপোনালোকৰ মাজৰ পৰা আজিৰ দিনটোৰ বাবে বিদায় মাগিছো। ধন্যবাদ।